নমস্কাৰ বন্ধুসকল, আপোনালোকে গম পোৱা নাই চাগে এই এতিয়া অলপ আগত মই কিয় নাচিলো কিয় ফূৰ্তি কিহৰ ফূৰ্তি হেতু আপোনালোকে গম পাইছে আৰু মই আপোনালোকক দেখুৱাইও দিছো দেই চাই লওক মই কি ফূৰ্তিত মই নাচিলো। খিলঞ্জিয়াক আত্মৰক্ষাৰ বাবে অস্ত্ৰ ৰখাৰ অনুজ্ঞাপত্ৰ দিয়াটো ডক্টৰ হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ এক শক্তিশালী আৰু সাহসী পদক্ষেপ, যিটো পদক্ষেপ আজিৰ পৰা 5 দশক পূৰ্বেই ল'ব লাগিছিল। প্ৰতিক্ৰিয়া বটদ্ৰৱাৰ খিলঞ্জিয়া জনতাৰ। এইটো যদি আজিৰ পৰা 50 বছৰ আগত হ'লহেঁতেন হয়তো ধৰক আমাৰ জুৰিয়া দগাঁও বটদ্ৰৱা ডুমডুমীয়া বালিসত্ৰ ধিং বৃহৎ অঞ্চলত আজি মানুহ নোহোৱা নহ'লহেঁতেন। যি নহওক দেৰি হৈছে হ'লেও যিটো সিদ্ধান্ত লৈছে সেই সিদ্ধান্তটোক মই বৰদোৱাবাসী হিচাপে অত্যন্ত আদৰণি জনাইছোঁ। এনেকুৱা সিদ্ধান্ত ল'ব পৰা অসমত বহুত কম মানুহ আছে, সেইকাৰণে মাননীয় হিমন্ত বিশ্ব শৰ্মা দেৱক অত্যন্ত ধন্যবাদ জনাইছোঁ। এইবাৰ আমাৰ অসমৰ ৰাইজক কোনোৱে চলনা কৰি ঠগিব নোৱাৰে। আমাৰ এইবাৰ অসমৰ ৰাইজ সজাগ হ'ল, নিজে বুজিব পৰা হ'ল কাক ভোট দিলে কি আমাৰ লাভ হ'ব, কোনে আমাৰ পক্ষে ভাল কাম কৰিব, সকলো আমাৰ অসমৰ ৰাইজে বুজি পোৱা হ'ল। গতিকে এতিয়া আৰু ইয়াত যিসকলে মিছা ভুৱা দি ভোট লৈ ইলেকশ্যন খেলি জিকিম বুলি যিসকল নেতাই ভাবিছে তেওঁলোকক আমাৰ দাদা এজনে হকিয়াই দিছে। আপোনালোকে নিজ কাণেৰে শুনক, চাই লওক। তেওঁ ইংৰাজী আৰু হিন্দীত পাৰ্লিয়ামেণ্টত ভাষণ দিলে বুৰ্বক কিছুমানে ভাবিব পাৰে যে গৌৰৱ গগৈ বহুত টেলেণ্টেড হয়। হি ইজ নট এ টেলেণ্টেড ইউথ। তেওঁ কোনো টেলেণ্ট নাই। তেওঁ ভাৰতবৰ্ষৰ শত্ৰু হয়। তেওঁ বিদেশী পাকিস্তান বাংলাদেশ বা এনেকুৱা ধৰণৰ যিখিনি ভাৰত বিৰোধী শক্তি আছে সেই শক্তিবিলাকৰ তেওঁ এজন পুৰা পৃষ্ঠপোষক হয়, সম্পূৰ্ণ পৃষ্ঠপোষক হয়। ভাৰতৰ জোৱানসকলে যেতিয়া শ্বহীদ হয় বৰ্ডাৰত তেতিয়া কংগ্ৰেছে চকুপাতি নুতুকে। তেওঁ কোনোদিন নকলে যে আমাৰ কি ক্ষতি হ'ল। তেওঁ সুধিছে যে তেওঁলোকক কিদৰে জয় হ'ল। তেওঁৰ প্ৰশ্নটো এনেকুৱা ধৰণৰ হৈছে, তেওঁ যে ৰাজনাথ সিঙক প্ৰতিৰক্ষা মন্ত্ৰীক যিখিনি প্ৰশ্ন সুধিছে সেই প্ৰশ্নখিনিৰ পৰা ধৰিব পাৰি তেওঁ অনুকম্পাটো কাৰ প্ৰতি আছে। হিজ সফ্ট কৰ্নাৰ ইজ বিলঙিং টু পাকিস্তান এণ্ড বাংলাদেশ। হি ইজ নট ইণ্ডিয়ান। তাৰ পেট্ৰিয়টিজিমটো নাই। গতিকে আমাৰ যোৰহাট লোকসভা সমষ্টিৰ ভোটাৰসকলৰ এইটো খুব বেছি দুৰ্ভাগ্যজনক কথা যে এনেকুৱা এজন বিদেশী এজেণ্টক, এনেকুৱা এজন ভাৰত বিৰোধী শক্তি লগোৱা। ধন্যবাদ জনাইছোঁ। দেশদ্ৰোহীসকলে দেশদ্ৰোহিতা কৰিলে স্পষ্টভাৱে কৰিছে। তেওঁৰ মুখা খোল খাইছে। গতিকে মুখাখন খোল খোৱাৰ কাৰণে তেওঁৰ যে ভুৱা অভিনেতা অভিনয় যে ভালকৈ কৰিব নোৱাৰে সেইকাৰণে আমাৰ ভাল লাগিছে। কাৰণ ভালকৈ অভিনয় কৰিলে ৰাইজক আকৌ ঠগিলেহেঁতেন, কিন্তু এতিয়া আৰু তেওঁলোকে আমাক ঠগিব নোৱাৰে, দেশবাসীক ঠগিব নোৱাৰে। দেশবাসীয়ে আজি সকীয়াই দিছোঁ তেওঁলোকক। ভাৰতৰ বিৰুদ্ধে অপশক্তিবিলাকৰ হৈ পেলাই যদি তেওঁলোকে যদি এই ধৰণৰ কাম কৰে আমি সকীয়াই দিছোঁ। আমিও এই ভাৰতবৰ্ষৰ হয়। এইবাৰ যদি আমাৰ অসমত কংগ্ৰেছৰ যদি চৰকাৰ আহে তেতিয়া আমাৰ মামাই যিখিনি মাটি বাংলাদেশীৰ অবৈধ বাংলাদেশীৰ পৰা ৰক্ষা কৰিলে সেই মাটিখিনি কংগ্ৰেছ চৰকাৰ যদি আহে তেতিয়া ঘূৰাই দিব, এটা লগতে ঘৰো বনাই দিব। আৰু তাৰ পাছত আমাৰ অসমীয়া ৰাইজে কি কৰিব, আমাৰ অসমীয়া ৰাইজে কি কৰিব সেই কথাটো আপোনালোকে শুনি লওক। মামাই কোৱা মতে যে যদি আমাক লাগে অসমৰ ভিতৰত শান্তি তেতিয়াহ'লে আমাক লাগিব কংগ্ৰেছ পাৰ্টি। কংগ্ৰেছ আহিলে 1,29,000 বিঘা মাটি উচ্ছেদ কৰিছিলোঁ তেওঁলোকে ঘূৰাই দিব, লগত এটা ইন্দিৰা আৱাস প্ৰধানমন্ত্ৰী আৱাসৰ ঘৰো বনাই দিব, স্কুলো বনাই দিব। অসমীয়া মানুহে দুধ দানি খাই বহি থাকিব। অসম জাতীয়তাবাদী নেতা লুৰিণজ্যোতি গগৈ তেওঁ এই সময়ত কি কৰিব লাগিছিল আৰু উচ্ছেদৰ বিষয়ক লৈ আৰু তেওঁ কি মন্তব্য কৰিলে এজন দাদাই আপোনালোকক বিতংভাৱে বুজাই আছে, শুনি চাওক। এগৰাকী জাতীয়তাবাদী দলৰ নেতা হিচাপে লুৰিণ গগৈৰ দায়িত্ব আছিল উচ্ছেদৰ ক্ষেত্ৰত চৰকাৰক সমৰ্থন কৰা। আন দেশবিলাকত চৰকাৰক সমালোচনা কৰিলেও উচ্ছেদৰ ক্ষেত্ৰত যদি সমৰ্থন কৰিলে হয় তেতিয়া হয়তো অসমবাসী ৰাইজৰ মৰম আশীৰ্বাদ সমৰ্থন পাবলৈ সক্ষম হ'ল হয় লুৰিণ গগৈয়ে। কিয়নো এই উচ্ছেদ চলিছে খিলঞ্জীয়াৰ অস্তিত্ব ৰক্ষাৰ বাবে, এই উচ্ছেদ চলিছে খিলঞ্জীয়াৰ ভূমি ৰক্ষাৰ বাবে। কিন্তু লুৰিণ গগৈ সমৰ্থন কৰিব দূৰৰ কথা, আন কিছুমান কথা কৈ এক নেৰেটিভ বিল্ড কৰিব চেষ্টা কৰিলে যাতে বেদখলকাৰীসকলৰ লাভ হয়, যাতে উচ্ছেদ অভিযানত বাধা দিব পাৰি। লুৰিণ গগৈ প্ৰশ্ন কৰিছে উদ্যোগপতিসকলক কিয় ভূমি দিব লাগে, ব্যৱসায়ীসকলক কিয় ভূমি দিব লাগে, সেইবিলাকৰ ওপৰত উচ্ছেদ কিয় নচলে। আৰে
ব্যৱসায়ী বা উদ্যোগপতিক ভূমি দিলে অসমৰ লাভ, অসমবাসীৰ লাভ। ইয়াৰ ফলত অসমে ৰাজহ পাব, আমাৰ নিবনুৱা যুৱক যুৱতীসকল সংস্থাপন পাব। কিন্তু মিয়াই দখল কৰিলে আমাৰ কি লাভ হ'ব? তেওঁলোকে আমাৰ মাটিত বেদখল কৰি, আমাৰ মাটিত অবৈধভাৱে থাকি আমাৰ এই অস্তিত্বৰ প্ৰতি দেখোন ভাবুকি আনিব। আমাৰ ভাষা, আমাৰ সংস্কৃতি, আমাৰ ভোটাধিকাৰৰ ওপৰত, আমাৰ ৰাজনৈতিক অধিকাৰৰ ওপৰত তেওঁলোকে দখল কৰিব। আগতে নামনি অসম, এতিয়া ক্ৰমাৎ উজনি অসম দখল কৰাৰ দিশে তেওঁলোকে গতি কৰিছে। সেই মিয়াবিলাকক অবৈধভাৱে বেদখল কৰি থকাৰ কেনেকৈ জাষ্টিফাই কৰিব পাৰে লুৰিণ গগৈৰ দৰে জাতীয়তাবাদী নেতাই? দুখ লাগে, এটা সময়ত লুৰিণ গগৈয়ে আছুক প্ৰতিনিধিত্ব কৰিছিল, যি আছুৰ পৰা 855 গৰাকীকৈ অসমীয়া ডেকা যুৱক যুৱতীয়ে অসমৰ অস্তিত্ব ৰক্ষাৰ বাবে বাংলাদেশীৰ বিৰুদ্ধে যুঁজ দি প্ৰাণ বিসৰ্জন দিছিল, আত্মবলিদান দিছিল। সেই আছুৰ মজিয়াৰ পৰা নেতা হোৱা লুৰিণ গগৈয়ে আজি বংগমূল্যৰ সুৰক্ষাৰ কথা কয়, বংগমূল্যৰ সুৰক্ষাৰ বাবে নেৰেটিভ বিল কৰে। যি কংগ্ৰেছে 855 গৰাকীকৈ অসমীয়া যুৱক যুৱতীক হত্যা কৰিছিল, কেৱল ৰাজনৈতিক মুনাফাৰ বাবে সেই কংগ্ৰেছৰ লগত মিত্ৰতা কৰিব বিচাৰে, সেই কংগ্ৰেছৰ ভৰিত পৰিব বিচাৰে। লুৰিণ গগৈ ডাঙৰীয়া জাতীয়তাবাদৰ নামত ইমান নিৰাজ নহব। কেৱল পথাৰত নামি খেতি কৰিলে কোনোবা জাতীয়তাবাদী হৈ নাযায়, দুই এটা অসমীয়া ভাল কবিতা আবৃত্তি কৰিলে জাতীয়তাবাদী হৈ নাযায়। জাতীয়তাবাদী হবলৈ জাতিৰ প্ৰতি দায়বদ্ধ হ'ব লাগে, খিলঞ্জীয়া জনতাৰ প্ৰতি দায়বদ্ধ হ'ব লাগে, অসমৰ মাটি, অসমৰ ভাষাৰ প্ৰতি দায়বদ্ধ হ'ব লাগে। আপুনি বংগমূল্যৰ পক্ষ লৈছে, আপুনি বংগমূল্যৰ সুৰক্ষাৰ বাবে কাম কৰিছে। আজি উচ্ছেদৰ সমৰ্থনত এটা কথা ক'ব আপোনাৰ সাহস নহ'ল, তাৰ পৰিৱৰ্তে পাকে প্ৰকাৰে বংগমূলীয়সকলক সুৰক্ষা দিবলৈ কি ধৰণে নেৰেটিভ বিল কৰিব পাৰি তাৰ বাবে কাম কৰিছে। ৰাজনীতি কৰক, কিন্তু খিলঞ্জীয়াৰ বিৰুদ্ধে ৰাজনীতি নকৰিব। গাদী লাভৰ লোভত ইমান তললৈ নানামিব, জাতীয়তাবাদী শব্দটোক ইমান কলংকিত নকৰিব। আপুনি ৰাজনীতিৰ নামত এই যি কংগ্ৰেছৰ ভৰি চেলেকি আছে, ৰাজনীতিৰ নামত এই যি বংগমূল্যৰ পক্ষত কথা কৈ আছে, অসমবাসীয়ে কিন্তু সকলো চাই আছে। অসমবাসীয়ে আপোনাক কেতিয়াও ক্ষমা নকৰে, মনত ৰাখিব। শুধৰণিৰ এতিয়াও সময় আছে, নিজকে শুধৰাবলৈ চেষ্টা কৰক। ধন্যবাদ। চেলুট ঋতুপৰ্ণ দা, আপুনি বহুত ভাল কথা কৈছে। হয়, এতিয়াও সময় আছে। লুৰিণজ্যোতি দা, আপুনি যদি আমাৰ অসমীয়াৰ যদি মন জয় কৰিব বিচাৰে, তেতিয়া আমাৰ ঋতুপৰ্ণ দাই যিখিনি কথা কৈ গ'ল সেইখিনি কিন্তু আপোনাৰ কাৰণে বহুত উপযোগী হ'ব। আহক ৰাইজ, এতিয়া শেষত এটি গীতেৰে মোৰ এই অনুষ্ঠানটি সামৰণি মাৰোঁ। ভাল পালে লাইক, কমেণ্ট, শ্বেয়াৰ আৰু লগত ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। জয় হিন্দ, জয় আই অসম, জয় আই অসম, জয় আই অসম। লুইতখন ভৰিলে মেটেকাৰে পাৰত ভৰিলে যাব, পশ্চিমৰ বতাহজাক শুবলৈ বহিছে, তাৰ জানো ৰাতি চব হ'ব। বোলো অসমীয়া দুৰ্গা দীপাৱলীয়ে কঙালীক চেপিলে